ল'ৰাটোৱে আৰু বোৱাৰী বিচাৰি নাপালে আৰু দেই। টাউনৰ পৰা ছোৱালী পলুৱাই লৈ আহিছে। এতিয়া টাউনৰ ছোৱালীবিলাকে কেনেকুৱা বা ভাত চব্জি বনায়। আমাৰতো ইয়াত গাঁৱত তেল কমটিকৈ ঢালি বনায়। কি বা ঠিক, এদিনতে যদি 1 লিটাৰ তেল শেষ কৰি দিয়ে। বাপাইতো পইচা কমাই এদিনত 200 টকা। তেলৰ দামে যদি হৈ যায় ইমান, এই ৰাম কৃষ্ণ, কি যে বোৱাৰী আনিছে নহয়। বোৱাৰীও শুনিছা নাই, তেল ইমান নাঢালিবা দেই, কমকৈ ঢালিবা। ইমান ঢালিলে আমাৰো পইচা পাতি নাই নহয়, ঘৰটো ইমান বেয়া, আকৌ ঘৰটো বনাব লাগে। যদি তেলটো ইমান ঢালা তো কি হ'ব, সেইটো মানে কমকৈ ঢালিবাচোন দেই। মা কমকৈ ঢালিছোঁ, অকল আজি ইমানো যোৱা নাই, মানে 3টা চব্জি বনাইছোঁ, আধা লিটাৰমান গ'ল। এই ইমানো ঢালা নাই, মানে আমাৰ ঘৰতো ডাইৰেক্ট 1 লিটাৰ আধাটো যায়েই, কিন্তু অকল আধা লিটাৰহে ঢালিছোঁ। আপুনি চিন্তা নকৰিব, ইমান তেল নাই ঢালা মই। অ' বাপৰে, আধা লিটাৰ তেল ঢালিব আহিছে তই। এইবিলাক মই কেনেকুৱা হ'ব, কেনেকুৱা চলি মই তোৰ লগত, পাপ্পা অ', ইমান তেল ঢালে নেকি? ইমান তেলত মোৰ 3 সপ্তাহমান গৈছিলে হয় দেই। ইমান তেল ঢালি আমি নাখাওঁ দেই, খাব নোৱাৰোঁ মই আৰু দেই। তই বোৱাৰী হ'বলৈ আহিছ নে ঘৰটো পৰিপাত কৰিব আহিছ, মই গমেই পোৱা নাই আৰু দেই। আৰু কাপোৰবিলাক ড্ৰেছটো ইছৰাম, মেখেলা চাদৰ পিন্ধিবা লাগেনে, এইবিলাক পিন্ধি থাকিব লাগে। আমাৰ গাঁৱত হয় নহয়, তোমালোকৰ টাউনৰ নিচিনা নহয় নহয়। গাঁৱৰ নিচিনাই চলিব লাগিব। এইবিলাক বোৱাৰী মই মানি নলওঁ দেই। মা একো নহয় নহয়, আজিকালি যুগত এনেকৈ পিন্ধে। চুটি কাপোৰ পিন্ধিলে এই বোৱাৰী, আৰু চাদৰ মেখেলা ল'লেও পাৰি। মানুহৰ মনটোহে চাফা হ'ব লাগে, এনেকৈ কাপোৰৰ লগত কোনো কথা নাই নহয়। বাপ্পাও কালি আহি আজি মুখে মুখে উল্টা পাইছে, কি কাপোৰ পিন্ধিব লাগে মোক শিকাব আহিছে। আমি জানো নহয় কি কাপোৰ পিন্ধিব লাগে, কি কাপোৰ পিন্ধিব নালাগে। এনেকুৱা হ'লে মোৰ লগত নচলিব দেই, ঘৰত ঘূৰি যাব লাগিব কিন্তু দেই। ইছৰাম, বিয়া হোৱা কালি পৰহি হৈছে, সেন্দুৰ মুচিলেই। ৰাম ৰাম, নহ'ব আৰু দেই, তোৰ লগত নহ'ব। মোৰ ঘৰৰ পৰা যাব লাগিব, এনেকৈ বোৱাৰী মই ৰাখিব চম্ভালিব নোৱাৰোঁ। পাপাই কি জানো তোক পচন্দ কৰি কিনে বিয়া পাতিছে নহয়, সেন্দুৰ ল'ব দিব লাগে বুলিও নাজানে। সেন্দুৰ জানো নলোৱাকৈ থাকে বোৱাৰী, সেইকাৰণে বোৱাৰী লক্ষণে নাই দেখোন তোৰ ওচৰত অলপো। এইবিলাক কাপোৰ চাপোৰ পিন্ধি নাথাকিবি, তোৰ সকলোৱে দেখিলে আকৌ মোক গালিহে পাৰিব দেই। মা একো নহয়, চব্জি বনাইছে আপুনি ভালকৈ খাবগৈচোন। এইবিলাক আকৌ কিনো কৈ থাকিম, এইবিলাক কাপোৰ সেন্দুৰ এইবিলাক নল'লেও হয়। আপুনি মোক বোৱাৰী বুলি মাতে নহয়, সেইটোৱে যথেষ্ট। ভাত খোৱাটো দূৰৰে কথা, আধা লিটাৰ তেলত মই এতিয়া ভাতটো কেনেকৈ খাম কচোন। আধা লিটাৰ তেল ঢালে না মানুহে, ৰাম কৃষ্ণ ঐ। তুমিতো কি কৰিছা সেইটো তুমিহে জানা দেই। এনেকৈনো ভাত চব্জি বনাই আৰু মুখে মুখে যে উল্টাই আছে, এনেকৈ হ'লে বোৱাৰী, এনেকৈ হ'লে বোৱাৰী। এইবিলাক আকৌ আমাৰ ঘৰত নচলিব দেই। শাহু শহু আছে, কেনেকৈ খাব লাগে তোৰ পাপাই শিকোৱা নাই নেকি? তোকতো সকলোৱে শিকাইছে চাগে। তই আমাৰ মতে চলিব লাগিব। এইটো নহয় যে তই টাউনত আছ কাৰণে টাউনৰ হৈ থাকিব লাগিব। টাউনৰ মতে চলিলে নহ'ব কিন্তু দেই। আমাৰ গাঁৱত আমাৰ মতে চলিব লাগিব। আমাৰ ইয়াত পূজা পাঠ হ'ব, সকাম চকাম হ'ব, মানুহ আহিব, আলহী আহি থাকিব তোমাক চাবলৈ। এনেকৈ তই কাপোৰ পিন্ধি থাকিলে মোক ক'ব, এই আমুকৰ বোৱাৰীজনী এনেকৈ আহে, তামুকৰ বোৱাৰীজনী এনেকৈ আহে। মই আৰু শুনি থকা নাই আৰু দেই, মোৰ খং উঠি গৈছে দেখি পেলাই। কাপোৰটো চেঞ্জ কৰি আহিবা দেই। হ'ব, সকামতো অকণমান মই পিন্ধি ল'ম মেখেলা চাদৰ, কিন্তু এতিয়া ঘৰত থাকোঁতেনো কিনো হয়। এনেও এইবিলাক পিন্ধি থাকিলে একো নহয়, ঘৰতে আছোঁ, আপুনি মোৰ মা নিচিনাহে, একো নহয় নহয় এইবিলাক। আজিকালি যুগত চবেই পিন্ধিয়ে দেখোন। ইছৰাম, কেনেকৈ বুজাওঁ মই, এনেকৈ বোৱাৰী নাপালোঁনে মই। যাক নেকি মই ভালকৈ কথা এটা বুজাব নাই পৰা, বুজালেও মুখে মুখে উল্টাই। ইয়াৰ কথাটোহে সত্য, মোৰ কথাটোৱে অসত্য বনাই দিছে আৰু দেই। কি যে হ'ব আৰু যা এতিয়া ভাতটো বাঢ়িকে দেই। পাপাই এতিয়া আহিব আকৌ, কামৰ পৰা ভোক লাগি আহিব আকৌ, তাক ভাতটো দিব লাগে নহয়। যা আধা লিটাৰ তেলতে আজি ভাত দেই চবকে। কি যে বোৱাৰী পাইছোঁ দেই মই, অকল মোৰ ভাগ্যতে এইবিলাক। সৰু বোৱাৰীটো এনেকুৱা, ডাঙৰ বোৱাৰীটো বাৰু অলপ ঠিকেই আছিলে দেই। মই ডাঙৰ বোৱাৰী বেয়া কৰোঁতে ডাঙৰ বোৱাৰীহে এতিয়া ভাল হ'ল নিচা লাগিছে। ডাঙৰ বোৱাৰী ৰাতিপুৱা উঠিয়ে মোক চাহ এগিলাচ দিয়ে, চাহ পানী দিয়ে খাবলৈ। মাৰ কি লাগে কি নালাগে, হ'লেও মই তাকে বেয়া পাইছিলোঁ। ইমান ধুনীয়াকৈ ৰাতিপুৱা উঠি গা পা ধুই মেখেলা চাদৰ পিন্ধি পেলাই ভাত চব্জি বনাই, হ'লেও যে মই বেয়া পাইছিলোঁ। ৰাম কৃষ্ণ, মই এজনী লখিমী বোৱাৰীক বেয়া পাইছিলোঁ। আজি ইয়াৰ কাৰণে মই তাক এৰিব লগা হ'ল দেই। ইমান ভালকৈ মোক আদৰ সাদৰ কৰিছিলে। ৰাতিপুৱাই উঠি মোক মা ইটো খাবিনে সিটো খাবি সুধিছিলে। সেইজনী বোৱাৰী নাই, আধা লিটাৰ তেলতনো সিজাই মাৰিব মানুহক দেই। এনেই মানুহৰ আজিকালি বেমাৰৰ অভাৱ নাই, আকৌ ইমানকৈ তেল ঢালিনো বনাই নেকি। ৰাম, লখিমী বোৱাৰী এজনী মই হেৰালোঁ দেই, কৰজখিনীজনী মই পাহে আহিছোঁ জানো। মা আপুনি বাহিৰতে আছে যে, ভাত খাবলৈ মাতা নাই নেকি মিতালীয়ে? ভাত খাবলৈতো হ'ল বুলি কৈ আছিলে মোক। কি ভাত খাবি আৰু, আজি আধা লিটাৰ তেলত ভাত খাব পাৰি জানো মানুহে, কচোন মোৰ পা। কি যে বোৱাৰী আনিছ তই, শাৰী নিপিন্ধে না মেখেলা চাদৰ পিন্ধে, এইবিলাক যে চুটি কাপোৰ পিন্ধাইছে, কাক দেখুৱাব পিন্ধাইছে কচোন মোক এবাৰ। সেন্দুৰ যে নলয়, কি যে তই বোৱাৰী আনিছ নহয়, মই ক'বকে পৰা নাই দেই। আজিকালি মা সকলোৱে এনেকৈ পিন্ধে, মই কি ক'ম আৰু বোৱাৰী মানুহৰ কথা। এতিয়া তাৰ সি যিমতে চলিম বুলি কৈছে সেইমতে চলিব দিছোঁ আৰু। ভালকৈ থাকিলে হয় বুলি ভাবিছোঁ। তাৰ কথানো কিনো, অলপ ভালকৈ থাকিলে মোকো ভাল লাগে, চবৰ লগত মিলি জুলি থাকিলে ভাল লাগে। কাপোৰক লৈনো কোনোবাই জাজ নকৰে নহয় আজিকালি। এতিয়া আকৌ মোকে শিকাব আহিছে দেই। এই গাঁৱত যে কাৰ কথা কেনেকৈ সেইটোতো বুজিয়ে নাপাওঁ। পাপাও ল'ৰা হৈ কিনে মোৰ আজি মুখ শুনাব আহিছে দেই। মই শুনাব লগাত আজি মুখ শুনাব আহিছে। বোৱাৰী এজনীতো ভাল নাপালোৱেই মই। এতিয়া ল'ৰাটো একেই হৈ গৈছে, বোৱাৰীৰ ফালে চব বোৱাৰী পলিয়া হৈ গৈছে দেই। এনেকুৱা নহয় অ' মা, আজিকালি এইবিলাক একো নহয়। এতিয়া মই চাকৰি কৰোঁ, যাওঁ, দেখোঁ এই বোৱাৰীবিলাকে কেনেকৈ কি কৰে কি নকৰে। সিহঁতি যেনেকৈ কৰে শাহু মাহঁতৰ লগত ইমান ভালকৈ মিলি জুলি এইবিলাক কৰি থাকে। কাপোৰৰ লগত মানুহে জাজ নকৰে নহয়। কাপোৰটো মানুহে যেনেকৈ পিন্ধিলেও মানুহৰ মন চাপ হ'ব লাগে, সেইবিলাকহে। আজিকালি এইবিলাকনো কিনো কাপোৰ চাপোৰ, সকাম চকাম হ'লে পিন্ধিব তাই, মই ক'ম বাৰু। এনেইতো মই কৈছোঁ বাৰু সেন্দুৰ লৈ থাকিবলৈ, কিন্তু এতিয়া নামানি যদি মই কি কৰোঁ। এতিয়াৰ পৰাই কথা কি হ'ব আগলৈ। এতিয়াৰ পৰাই যদি এটা সেন্দুৰ ল কওঁতে নেমানিলে, সেইটো বোৱাৰী হ'বলৈ আছে জানো।
তোৰ যদি কথা নামানে, মোৰ যদি কথা নামানে, সি কাৰ কথা মানিব দেচোন ক পপা। মই তোক ভালদৰে সুধিছোঁ, এনেকৈ জানো বোৱাৰী পাব পাৰে? আৰু বিয়া কৰাবলৈতো বহুত সোনকালে বিয়া কৰালি, এতিয়া বুজি নাপায় মাইকীজনীয়ে। এতিয়া মোক কৈছোঁ মই কি কৰোঁ? এতিয়া গাঁৱৰ মানুহ আহিব, কালি পৰহি বিয়া পাতিছ তই, এতিয়া চাবলৈ আহিব নাই কইনাজনী? যদি কইনাজনী দেখি চুটি চুটি কাপোৰ পিন্ধি আছে, মোৰ গাঁৱত সন্মান থাকিবনে? মান সন্মান চব যাব। আগতে মই কৈ ফুৰোঁ বেলেগৰ বোৱাৰী এনেকুৱা পিন্ধিছে তেনেকুৱা পিন্ধিছে, এতিয়া যদি মোক সেইবিলাক মই বেলেগক কৈ কিনে এতিয়া যদি মোক বেলেগে আহি এনে কয়, মোক কেনেকৈ লাগিব ভাবচোন তই নিজে। হা পপা, তই কিয় এনেকৈ বুজি নোপোৱা হৈছে বাৰু? গাঁৱৰ মানুহটো কি ক'বি আৰু, গাঁৱৰ মানুহটো ক'বই, সিহঁতি অকল ক'বলৈ কাৰণে বিচাৰি থাকে। এতিয়া গাঁৱৰ মানুহে ক'ব বুলি কয় কিনে আমি ভাত নোখোৱাকৈ থাকিম জানো? সিহঁতিতো ক'বই ন। কোৱা মানুহ সদায় কৈ থাকিব। আমি নিজৰ মতে চলিব লাগে, নিজৰ ঘৰৰ মিলি প্ৰীতি থাকিলেই হ'ল। গাঁৱৰ মানুহে এইটো কৈছে বুলি সিহঁতৰ কাণ পাতি থাকিলে ঘৰটোহে বৰবাদ হ'ব। সেইটো কাৰণে গাঁৱৰ মানুহৰ কথাটো বাদ দিয়ক, আপুনি যাওকে ভাত খাওঁ বুলি। মা ভাত খাবলৈ হ'ল নহয়, আপুনি ভাত খাওঁকে আকৌ। মই ভাত চব্জি চব বাঢ়ি থৈ আহিছোঁ। এতিয়া পাপাও অহা নাই এতিয়ালৈকে, পাপা আহিলে মানে চবে একেলগে খাম বুলি ভাবিছোঁ, সেইটো কাৰণে ৰখিও আছোঁ মই। আৰু আপুনি ইমান চিন্তা কৰি নাথাকিব কাপোৰৰ কাৰণে, মই হ'ব পাৰে ঠিক আছে, এতিয়া আলহী আহিব, মই মেখেলা চাদৰ পিন্ধি থাকিম, আপুনি ইমান বেয়া নাপাব আকৌ। মই সকলো ভাল কৰি দিম আৰু মেখেলা চাদৰ পিন্ধি কিনে ভালকৈ থাকিম, মানুহে মোক চাব আহিবলৈ মই সেন্দুৰ চেন্দুৰ লগত ভালকৈ থাকিম। দেখিছে, আপুনি কৈছিলে ন কথা নুশুনে বুলি, ইমান ভালকৈ কথা বুজি পায়। এতিয়া কওকচোন এনেকুৱা মানুহক মই কি কওঁ? আপুনি নিজে ইমান ভাল বোৱাৰী পায়, আপুনি বেয়া বুলি ক'ব আহিছে। হ'ব আৰু ইমানো ভাল দেখুৱাব নালাগে মোৰ বাবাটোৰ ওচৰত দেই। মই ভাত খামগৈ বাৰু, তোৰ পাপাই আহি লওক, তাৰপিছত মই ভাত খামগৈ। আৰু ভালকৈ মেখেলা চাদৰ পিন্ধি থাকিবি, যাতে সেই উৰণি দীঘলকৈ ল'বি, আৰু যাতে সিহঁতে মোক এটা কথাও শুনাব নাপায়। একদম ভালকৈ আলহী সুধিবি, ক'ৰ পৰা আহিছ, কেনেকৈ আহিছ, এইবিলাক সুধিবি। নাম কি হয় তোক সুধিব ভালদৰে, ভালকৈ ক'বি। একদম মান সন্মান কৰিবি, চাহ ফাহ বিস্কুট একদম ভালকৈ দিবি দেই। মোক আকৌ পাছতকৈ নহ'লে টানা মাৰি দিব, তোৰ বোৱাৰীজনী আমাক ইটোহে নিদিলে সিটোহে নিদিলে। সেইটো কাৰণে সিহঁতক ভালকৈ খোৱাবি, ভালকৈ একদমেই ভালকৈ হেৰি কৰি আলহী সুধিবি দেই।